হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ চবে ভালে আছে। আজি আহিছোঁ মুভি চাবলৈ। দেখি চাগে গমেই পাইছে, PVRত আহিছিলোঁ সাৱৰকাৰ মুভিখন চাবলৈ, ৰণদীপ হুড্ডাৰ। ভালেই লাগিলে মুভিখন চাই পিনে। টিকেট লৈ পিনে আমি ভিতৰলৈ গ'লোঁ। গৈ পিনে মুভিখন চালোঁ। এইটো এটা সৰু ক্লিপ দেখাইছোঁ আপোনালোকক। তাৰপাছত মুভিখন চাই মেলি আমি বাহিৰত লাঞ্চ কৰিব ওলালোঁ চেণ্ট্ৰেল মলতে। তাৰপিছত এয়া প্লেইং জ'ন সৰুকৈ মই আপোনালোকক দেখাইছোঁ, আহিব পাৰে আপোনালোকে। তাৰপাছত এটা কালচাৰেল প্ৰগ্ৰাম হৈ আছিলে তলত। মই এটা সৰু ক্লিপ লৈছোঁ আপোনালোকক দেখাবলৈ। কালচাৰেল ডান্স হৈ আছিলে তলত। তাৰপাছত এটা প্লেইং জ'ন আছিলে বাচ্ছাবিলাকৰ, সৰু বাচ্ছাৰ, য'ত ট্ৰেইনাৰবিলাকো থাকে চাবলৈ। তাৰপিছত এটা ট্ৰেইন দেখিলোঁ য'ত সৰু বাচ্ছাই মানে গোটেই মলটোত ঘূৰিব পাৰে ট্ৰেইনখনৰ ভিতৰত। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে মোৰ চেণ্ট্ৰেল মলৰ সৰু এটা ভিডিঅ'। লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।